ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে লখিমপুৰ জিলাৰ কিমিনৰ ইণ্ডো-তিব্বত সীমা পুলিচৰ আঞ্চলিক প্ৰশিক্ষণ কেন্দ্ৰত উপস্থিত হৈ অৰুণাচল প্ৰদেশৰ 10টা আৰু জম্মু কাশ্মীৰ আৰু লাডাখৰ এটাকৈ দুইলেনযুক্ত পথৰ শুভ উদ্বোধন কৰে। অনলাইনযোগে উদ্বোধন কৰা এই পথসমূহৰ মুঠ খৰচ 16,661 লাখ টকা। ইণ্ডো-তিব্বত সীমা পুলিচৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী ৰাজনাথ সিঙে কয় যে ভাৰতে বহুদৈৱ কুটুম্বকম নীতি সাৰোগত কৰি বিশ্বৰ প্ৰতিখন দেশৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰি আহিছে। ভাৰতে কোনো কালে কোনো দেশৰ সৈতে আগতীয়াকৈ বিবাদত লিপ্ত হোৱা নাই আৰু ভৱিষ্যতেও নহয়। সীমান্তৱৰ্তী এই 12টা পথৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগে লগে দেশৰ প্ৰতিৰক্ষাৰ লগতে সুচল যাতায়াতৰ সুন্দৰ ব্যৱস্থাৰো আৰম্ভণি হ'ল। এই সভাত কেন্দ্ৰীয় ক্ৰীড়া দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী কিৰণ ৰিজিজু, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, মুখ্য সেনাপ্ৰধান জেনেৰেল বিপিন ৰাৱত, বৰ্ডাৰ ৰুটছ অৰ্গেনাইজেশ্যনৰ ডাইৰেক্টৰ জেনেৰেল লেফটেনেণ্ট জেনেৰেল ৰাজীৱ চৌধুৰীকে ধৰি বিভিন্নজন সামৰিক বাহিনীৰ বিষয়া উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। तकसिंग रोड एंड माजा रोड, तो ये 3 सेक्टर में हमारे जो प्रोजेक्ट ऑर्डिनेंस है उसमें एक टाइम बोर्ड मैनर में एक बहुत ही एफर्ट लगाते हुए उसको कंप्लीट किया है। तो खास करके मैं उस प्रोजेक्ट के चीफ इंजीनियर ब्रिगेडियर चौंकर जी और आपके पूरे टीम को भी मैं बहुत बहुत धन्यवाद देता हूँ। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কিমিন পটিন সংযোগী 20 কিলোমিটাৰ পথৰ ফিটা কাটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ৰাহান আহমেদৰ ৰিপৰ্ট, দেশৰ খবৰ, অসম।